Good morning. এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু মই কৰোনা ভেকচিনৰ সেকেন্ড ডোজ এতিয়ালৈকে লোৱা নাই ফাৰ্স্ট ডোজ লওঁতে মই লেট হৈছিলে মোৰ কাৰণ মই তেতিয়া মানে প্ৰেগনেন্ট আছিলোঁ প্ৰেগনেন্সিৰ কাৰণে মই ফাৰ্স্ট ডোজ লোৱা নাছিলোঁ ডক্টৰে ল'বলৈ এলাউ কৰিছিলে কিন্তু মোৰ মানে অলপ ভয় লাগি আছিল কি গা বেছি বেয়া হৈ যাব বুলি ভাবি কেনে লোৱা নাছিলোঁ তাৰপিছত আফটাৰ ডেলিভাৰী মই ফাৰ্স্ট ডোজ লৈ ল'লোঁ আৰু আজি মোৰ সেকেন্ড ডোজৰ মানে শিডিউল আছে তো সেয়েহে এতিয়া মই সেকেন্ড ডোজ ল'ব গৈ আছোঁ তেতিয়াহ'লে বলক আপোনালোককো লগত লৈ যাওঁ আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু এইখিনিতে আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ওচৰতে চৰকাৰী স্কুল এখন আছে তাত সেকেন্ড ডোজৰ কাৰণে মাতিছে মোক তো তাত যাম আৰু লিয়ানাক থৈ যাম ডাঙৰাম্মা আৰু মায়েৰ লগত চাওঁচোন কিবা কৰে তাই থাকিব লাগে ইমান ডিষ্টাৰ্ব একো কৰিব নালাগে আমি যেহেতু পটককৈ আহিম জাষ্ট ড'জটো ল'ম আৰু পটককৈ আহি যাম ব'লক লিয়ানা তুমি ডাঙৰাম্মাৰ লগত থাকা মই পটককৈ বেজি লৈ আহোঁ অ' ধুনু ভণ্টিক ৰাখিবা দেই ভালকৈ মই ডক্টৰৰ পৰা আহোঁ মোক বেজি দিব দেখ বহিছোঁ বেজি ল'ব যাওঁ মই সেকেন্ড ড'জ আৰু মাইনাক তাতে বল লগত থৈছোঁ অঁ এইকেইদিন বতৰ বহুত ঠাণ্ডা আৰু গৰম এনেকুৱা মিক্স হোৱাৰ বাবে সকলোৰে জ্বৰ চৰ্দি হৈছে সেয়েহে তবজুল মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড তেওঁৰ বেবীটোৰো বহুত জ্বৰ চৰ্দি হৈছে তো সেয়েহে ভাবিলোঁ সোমাই এবাৰ খবৰ এটাকে কৰি যাওঁ এইয়া টিকলাটো বেচেৰাৰ গা বেয়া জ্বৰ হৈ কেনে একেবাৰে মুখত হাঁহি নাই সেয়েহে এইকেইদিন বিৰাটে সাৱধানে চলি থাকিব লগা হৈছে বহুত বেছি চবৰে জ্বৰ চৰ্দি কাহ হৈছে স্পেচিয়েলি বেবীবিলাকৰ তো বি কেয়াৰফুল মাক বাপেক দুটাৰে মানে ৰাতি টোপনি নাই জ্বৰ হ'লে মানে বেবীবিলাকৰ ইমানেই কষ্ট হয় মাক বাপেকৰ বেবীটো নিজে কষ্ট পায় লগতে পেৰেণ্টছৰো আমি আহি পালোঁ স্কুল চাই বেবীবোৰে ইমান ধুনীয়াকৈ খেলি আছে য়েছ মোৰ সেকেন্ড ডোজ লোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত গৈ আছোঁ হাই মোৰ মাতো কাঞ্চি নেকি তাই অঁ কান্দিছে নেকি আমাৰ শুনাটোৱে ভেকচিন লৈ আমি ঘৰ আহি গ'লোঁ এইটো লিয়ানাক মই উঠাই লৈছোঁ কোলাত ভোক লাগিছে খুৱাওঁ তাইক লগতে বাৰু মই এইখিনিতে এটা কথাও কৈ দিওঁ তাত গৈ মানে মই দেখিলোঁ যিটো আশা বাইদেউ আছে আশা বাইদেৱে সকলোকে ফোন কৰি মানে মাতি থাকিব লগা হৈছে মোৰ চিৰিয়াছ ষ্টেপকেইটা বগোৱাৰ কাৰণে ভাগৰ লাগি গৈছে সকলোকে মানে ফোন কৰি মাতি থাকিব লগা হৈছে কি তোমাৰ সেকেন্ড ডোজ হৈছে তুমি ল'ব পৰা হৈছে তোমাৰ টাইম পাৰ হৈ গৈছে আহা জলদি সেনেকৈ মানে চবকে ফোন কৰি মাতিব লগা হৈছে ফোন কৰি মাতাৰ পিছতো কিছুমান মানুহ মানে সেকেন্ড ডোজ লোৱা নাই বা ফাৰ্ষ্ট ডোজ লোৱা নাই সেইটো এটা নিজৰ ৰেছপনচিবিলিটি হয় ভেকচিনটো ল'লেতো একো ছাইড ইফেক্ট বা একো প্ৰব্লেম নাই তো সেইটোৰ কাৰণে লৈ লোৱাটো বেছি ভাল যেহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো এলাউ কৰিছে ইভেন প্ৰেগনেণ্ট মহিলাও ল'ব পাৰে ব্ৰেষ্ট ফিডিং মহিলাও ল'ব পাৰে সেনেকুৱা কথা তো সেইটো মানে নিজ ইচ্ছাই মানে ভেকচিনটো লৈ ল'লে বেছি সুবিধা হয় নহ'লে তেখেতসকলৰো বিৰাট কষ্ট ঘৰত গৈ ফিৰি আহে তাৰপিছত উভতি আহে আৰু সকলোকে ফোন কৰি মাতি থাকিব লগা হয় এনেকুৱা হ'লে নিজৰো কষ্ট আৰু যিহেতু ল'বই লাগিব লোৱাটো ভাল তো সেইটোৰ কাৰণে আৰু নিজে ল'ব লাগে আৰু মোৰ হিচাপত সেইটো কাৰণে মই চবকে ৰিকুৱেষ্ট কৰিছোঁ
কৰোণা ভেকচিনটো যাতে লৈ লয় আৰু ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ বা আগলৈকে যি প্ৰচেছ ওলায় সেইটো এয়া গৰম লাগিছে আৰু মোৰ টুকুজনীক মই এবাৰ ব্ৰেষ্ট ফিডিং কৰাই দিওঁ ভোক লাগিছে তাইৰ যিহেতু ঈদ গ'ল চ' সেয়েহে ভাবিলোঁ এপাক ঘৰৰ পৰা আহোঁ এয়া ইমান বেডিং পত্ৰ মানে কি কৈছোঁ বেবী থাকিলে মানে বহুতকেইটা বেগ ওলায় হাজবেণ্ডে দাঙি দাঙি নি আছে কেৰাকে চাই গৈছে মোৰ পিনে অ' বৌ ঈদ কেনে গ'ল ঠিক আছে এইখিনিতে মই কৈ দিওঁ ৰঙিয়াত যোৱাৰ আগতে আমি বাৰ ঘৰত সোমাম বা মানে মোৰ ডাঙৰ আব্বাৰ ছোৱালী ঈদ খাবলৈ বুলি সোমাই যাম আৰু এবাৰ ব'লকচোন বাৰু বিন্দু ঈদ খাব বিন্দু ঈদ খাব আহিছোঁ হাজাৰ সেইবোৰ নেকি মুখ এনেকে থাকি থাকি দিব চা ভালকে থওঁ ভিনদেউহঁতৰ পৰিৱেশটো খুবেই ধুনীয়া ভিনদেউৱে এইবিলাক কল আৰু বহুত শাক পাচলি এইবিলাক খেতি কৰে পিছপিনে পূৰা বাগানে আছে আৰু লগতে গৰু হাঁহ এই গোটেইখিনিয়ে মানে পুহিছে এয়া চাওক আকাশখন ইমান ধুনীয়া আৰু আমি চাহ পানী খোৱা হৈ গ'ল এতিয়া আমি যাবলৈ ওলাম আৰু বাইদেউ আহি বিৰাট ভাল লাগিল নাৰিকল পিঠা আৰু দুটা নাৰিকলৰ পিঠা সেইটো কি পিঠা বুলি কয় বা খাই বিৰাট ভাল লাগিল তিনগুণীয়া পিঠা ত্ৰিভুজ পিঠা খাই বিৰাট ভাল লাগিল এতিয়া আমি যাই থাকোঁ নাই একো নহয় এতিয়া আমি গৈ আছোঁ ৰঙিয়া মানে লিয়ানাৰ মামাৰ ঘৰত মামা ৰঙিয়াত গৈ আছোঁ আম্মা আৰু বৌ মানে আকৌ বেক হ'ল ঘৰলৈ গ'লে সেই আমাৰ লিয়ানাৰহে ধুনু ককাইটিক মিছ কৰি থাকিব ন আমাৰ লিয়ানাই ধুনু ককাইটিক বৰ ভাল পায় ধুনু মানে লিয়ানাৰ ওচৰে পাজৰে থাকিলে তাই বিৰাট ফূৰ্তি একেবাৰে আমি ঘৰ আহি পালোঁ লিয়ানা টোপনি গ'ল নানি আম্মা দেখি কৰিছে নানি আম্মা নি গেছি তাই আমি ঘৰ আহি পালোঁ এইখিনিতে মই আজি ভ্লগটো এণ্ড কৰিলোঁ আৰু আপুনি ভ্লগটো চাই কেনেকুৱা পালে জনাই দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'বোৰ শেষলৈকে চাব থেংক ইউ